Kodalong bangi muaro aro na pen milita indut lawyer mesen si kita sikat kai kita hektik hotel milita kita sigi bangi lalo Kodalong bangi muaro aro na pen milita indut lawyer mesen si kita sikat kai kita sigi nai sido milita pen inde top Kodalong ama foto jo size nang foto na thai pon edile pitang kleni le বাবা চিনি দিতে না তামম এক বছৰকৈ বেছি হৈছে এতিয়ালৈকে এমএসি মৰাৰ পাছত মৰি যোৱাৰ পাছত ইলেকশ্যন পাতা নাই 1951 ৰুল মতে সেকশন 16 সাব ৰুল 3 মতে 1 2 3 মতে গভৰ্ণৰে সিটটো ভেকেন্ট বুলি নটিফিকেশন দিব লাগে এতিয়ালৈকে গভৰ্ণৰে দিয়া নাই আৰু তাত বাই ইলেকশ্যন পাতিব লাগে হাওৰাঘাটত সেইটো হাওৰাঘাটত বাই ইলেকশ্যনো নাপাতে বিজেপিয়ে ভয় কৰিছে হাওৰাঘাটতো আমাৰ APHLC জিকিব বুলি সেইকাৰণে আমি এই এৱাৰনেছ কেম্পেইন কৰিছোঁ আৰু ডিমাণ্ড কৰিছোঁ যে এই ইলেকশ্যনটো সোনকালে পাতিব লাগে টাউন কমিটিবোৰো ইলেকশ্যন পাতিব লাগে আৰু হাওৰাঘাট MSC কনষ্টিটুৱেঞ্চিত বাই ইলেকশ্যনটো সোনকালে পাতিব লাগে এইটোহে কথা আৰু নহয় এজন দুজন হ'ব পাৰে আৰু এইটো যে ডুৱেলিং হাউচ সৰু ঘৰ এইবিলাক চেংচন পাবলৈ কাৰণে এইটো কৰিছে আৰু তেওঁলোকৰ পেণ্ডিং বিল আছে সেইকাৰণে তেওঁলোকে কৰিছে ভোটটো তেওঁলোকক নিদিয়ে বিজেপিক নিদিয়ে এইটো জানা কথা এইটোৱে কথা আৰু এইটো মিটিংটো পাতিব মানা কৰিছে গভৰ্ণমেণ্টে স্পেচিয়েলি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত ৱেষ্ট কাৰ্বি আংলঙত নহয় সেইটো এতিয়া ভাবিবলগীয়া কথা ৱেষ্ট কাৰ্বি আংলংটো ইণ্ডিয়াৰ ভিতৰত নাই নেকি এনেকুৱা সুধিবলগীয়া হৈছে কাৰণ তেওঁলোকেতো ফ্ৰীলি মিটিং পাতিবলৈ দিছে ইয়াত পাতিব নিদিয়ে কিন্তু ইয়াত বিজেপিসকলে মিটিং পাতি থাকে সেইকাৰণে আমিও পাতিছোঁ কাৰণ আমাৰ এতিয়া যুদ্ধও নাই এতিয়া সেইকাৰণে আমি মিটিং পাতিছোঁ APHLC পাৰ্টি হৈ ইয়াত হিদিচাজিৰত এৱাৰনেছ কেম্পেইন কৰিছোঁ APHLCটো বিগিনিঙৰ পৰা ফ্ৰম আৰম্ভৰ দিনৰ পৰা আমি এৱাৰনেছ কেম্পেইন তাৰমানে মানুহবিলাকক জনাবলৈ এই কামটোহে কৰি আছোঁ আমি কৰি আছোঁ কাৰণ ৰিচেণ্টলি পঞ্চায়ত ইলেকশ্যন পাতিছে দুৱাৰামলা এৰিয়া আৰু দুৱাৰামলা আৰু দলামাৰা এৰিয়া দুৱাৰামলা আৰু দলামাৰাটো দুৱাৰবাগৰি কনষ্টিটুৱেঞ্চি দুৱাৰামলাটো এইটো ৱেষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙত 13টা পলিং ষ্টেচন এৰিয়াত পঞ্চায়ত পাতিছে দলামাৰাত 5টা পলিং ষ্টেচনত পঞ্চায়ত পাতিছে দলামাৰাতটো গোলাঘাট ডেপুটি কমিশ্যনাৰহে ইলেকশ্যন পাতিছে কাৰ্বি আংলঙৰ ভিতৰত একেবাৰে কাৰ্বি আংলং ইণ্টেৰিয়ৰত এটি আৰু চব কাৰ্বি মানুহ তাত আৰু দুৱাৰামলাটো কাৰ্বিহে মেজৰিটি তাত আৰু লালুং মানুহ আছে আৰু বেলেগ মানুহ আছে তাত কিছুমান বংগসেনা বহুত আছে তাত হোজাই ডিষ্ট্ৰিক্টৰ পৰা নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডিচিসকলে হোজাই ডিচি নগাঁৱৰ ডিচি আৰু মৰিগাঁৱৰ ডিচি তেওঁলোকে কাৰ্বি আংলঙৰ ভিতৰত পঞ্চায়ত ইলেকশ্যন পাতিছে অৰ্থটো কি তাৰমানে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ ডিচি পাৱাৰ আৰু কাৰ্বি আংলঙৰ ডিচিৰ পাৱাৰ গোলাঘাটৰ পৰা
হোজাইৰ পৰা নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা এক্সাৰচাইজ কৰিছে তাৰমানে এইটো এৰিয়া এতিয়া কাৰ্বি আংলঙৰ ভিতৰত নাই আৰু একো নটিফিকেশ্যন একো নথকাকৈ তেওঁলোকে এই আমাৰ এৰিয়াটো লৈ গৈছে প্লেইন ডিষ্ট্ৰিক্টৰ লগত সোমোৱাই দিছে আমাৰ কাৰ্বি মানুহটো একেই কিতাপতো লিখা আছে মিকিৰ অকৰা বুলি কিতাপত লিখিছিল LP স্কুলত পঢ়াইছিলে ময়ো পঢ়িছিলোঁ মিকিৰ অকৰা নাগা লেতেৰা বুলি আৰু আছে অকা দফলা বুলি অকা দফলা মিকিৰ অকৰা নাগা লেতেৰা বুলি সেইকাৰণে এইটো সেই অকৰা কাৰণে অকৰামীৰ কাৰণে এতিয়া কাৰ্বিসকলে তাত ভোটো দিছে আৰু ইলেকশ্যনো কণ্টেষ্ট কৰিছে পঞ্চায়ত ইলেকশ্যনত কাৰ্বি আংলঙৰ ভিতৰত য'ত মানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অথৰিটি আছে তাতে এনেকুৱা কৰিলে এতিয়াতো কথাটো তেওঁলোকে কৈছে কাৰ্বিসকলে যে এতিয়াতো বোলে সুবিধাটো কাৰ্বি আংলঙৰ পৰা ল'ব হোজাই ডিষ্ট্ৰিক্টৰ পৰা ল'ব নগাঁও ডিষ্ট্ৰিক্টৰ দুটা ঠাইৰ পৰা ল'ব বুলি কৈছে সেইকাৰণে তেওঁলোকে আনন্দ পাইছে খুব ভাল পাইছে কিন্তু আইনমতেতো এইটোতো এলাউ নকৰিব নহয় এইটো ডিষ্ট্ৰিক্টটো হোজাই ডিষ্ট্ৰিক্ট হৈ গ'ল সেইকাৰণে লাহে লাহে তেওঁলোকে হোজাই ডিষ্ট্ৰিক্টৰ পৰাহে মাত্ৰ ল'ব লাগিব অট'নমাছ কাউন্সিললৈ আহিবলৈ তেওঁলোকৰ ক্ষমতাই নাথাকিব এৰিয়াও তেওঁলোকৰ নহয় আমাৰ এৰিয়া নহয় সেইকাৰণে আমি এইটো এৱাৰনেছ কেম্পেইন কৰিছোঁ মানুহবিলাকক এইটো বুজাবলৈ আমাৰ CM EM MP MLA সকলে এইটো নুবুজে সেইকাৰণে আমি তেওঁলোককো বুজাবলৈ থাকে এই এৱাৰনেছ কেম্পেইন কৰিছোঁ আৰু এটাতো ডিফু টাউন কমিটি মিউনিচিপাল বোৰ্ড বোকাজান হামৰেন বুকলীয়া হাওৰাঘাট ডকমকা এইবোৰ টাউন কমিটি ইলেকশ্যনো নাপাতে এতিয়া 1 বছৰ 2 বছৰহে হৈছে এতিয়া ইলেকশ্যনো নাপাতে তেওঁলোকে ভয় কৰিছে বোলে ইলেকশ্যন পাতিলে চব APHLC জিকিব সেইকাৰণে তেওঁলোকে ভয়তে তেওঁলোকে ইলেকশ্যন নাপাতে কিন্তু এনেকুৱা কৰিলে আমাৰ চিটিজেন মানুহবিলাকক আমাৰ পাব্লিকসকলৰ পলিটিকেল ৰাইটছটো ডেম'ক্ৰেটিক ৰাইটছটো তেওঁলোকক এক্সাৰচাইজ কৰিবলৈ দিয়া হৈছে সেইকাৰণে আমি এইটো বুজাই দিছোঁ মানুহবিলাকক আৰু কাউন্সিলসকলক MP সকলক MP আৰু MLA CM EM MAC সকলক বুজাই দিছোঁ তেওঁলোকে নাজানে সেইকাৰণে আমি তেওঁলোকক জনাবলৈকে এই এৱাৰনেছ কেম্পেইনটো কৰিছোঁ